চলো গাইস নমস্কাৰ মই সম্প্ৰজাত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচপি শৰ্মা ইউটিউব চেনেল সম্পূৰ্ণবাৰ মোৰ চেনেল আপোনালোকক স্বাগতম জনালো বহুত দিনত এসপ্তাহ মান হলে ভিডিঅ' বনা নাই আৰু বহুতে ভাবিছে তাৰ মানে ৰূপজ্যোতিয়ে মোক জেইলত সোমোৱাৰ ধমকি দিয়াৰ কাৰণে মই ভিডিঅ' বনা নাই কিন্তু তেনেকুৱা নহয় বহুতে তাৰ মানে মেছেজ আহি আছিল দুই তিনজন মানে মেছেজ কৰিছে আৰু মই ডাউটটো ক্লিয়াৰ কৰি দিওঁ তাৰ মানে কথাটো হ'ল কন্টেন্ট নাই তেনেকুৱা আৰু ফকতীয়া ভিডিঅ' মই বনাই নাথাকো আৰু কথা হ'ল জেইলত সোমোৱাৰ চাওক মই ভয় কৰা মানুহ নহয় আৰু মই ৰিপ্লাই দি ফালে এটা ভিডিঅ' বনাইছিলোৱে কিন্তু হঠাৎ ভাবিলো আকৌ এইবিলাক হেৰিত পঢ়ি ফালে লাভ নাই যোন মূৰ্খ তাৰ লগত লাগি লাভ নাই ইমান দিনতে মই জ্ঞানী বুলি ভাবি আছিলো কিন্তু আজিৰ পৰা আৰু মূৰ্খ বুলি ভাবিম যি বস্তুটো তাৰ মানে লেতেৰা বুলি জানো তাক লাৰিলে মাখি উৰিবই সেইকাৰণে মই আৰু সেই তাৰ মানে হেৰিত পৰা নাই আৰু বনোৱা নাই সেই ভিডিঅ'টো মই বনাই ফালে তাৰ মানে আপলোড কৰা নাই সো সেইবিলাক কথা বাদ দিয়ক মেইন টপিকৰ ওপৰত আহোঁ ৰিজাল্ট বহুতৰ তাৰ মানে কমেণ্ট বহুতৰ তাৰ মানে ইমান কমেণ্ট আহি আছে যে ৰিজাল্ট কেতিয়া আহিব আৰু ক'বলৈ লাজে লাগে মই তাৰ মানে আগতে এটা ডেট এক্সপেক্ট কৰিছিলোঁ এই ডেটত ৰিজাল্ট আহিব বুলি 100% দিছিলোঁ কিন্তু নাহিল ৰিজাল্ট এতিয়া কি কৰিম ভগৱানো নহয় যি কম তাকে হৈ যাব এক্সপেক্ট কৰা যায় কিন্তু তাৰ হিচাপত কাম নহয় কেতিয়াবা হৈ যায় কেতিয়াবা নহয় তেনেকৈ কোনেও যাতে এক্সপেক্ট কৰাটো তাৰ মানে 100% বুলি ভাবি নলয় কোনেও সেইটোৱে তাৰ মানে আৰু চাওক এতিয়া ৰিজাল্ট নোহাৰ দুই তিনিটা মান কাৰণ আছে চাওক এক নম্বৰ কাৰণটো মোৰ মতে মোৰ যিটো 2 বছৰৰ এক্সপেৰিয়েন্স হয় সেই হিচাপত তাৰ মানে ভেকেন্সি ভৰাৰ পুৰা চান্স আছে আৰু আমাৰ ভেকেন্সি যি হয় 46000 এতিয়া আছে তাক হেইটো গৈ পালে তাৰ মানে 50000 প্লাস হোৱাৰ পুৰা চান্স আছে আৰু হেইটোৱে চাগে চলি আছে তেওঁলোকৰ মাজত ডিসকাশন চলি আছে এইটোৰ ওপৰত এই টপিকটোৰ ওপৰত সেই কাৰণে ৰিজাল্টত অলপ দেৰি হ'ব পাৰে 2 নম্বৰ কথা হ'ল আপোনাৰ এসএসসিৰ যোনটো এমটিএস আছিলে আৰু সিপিও আছিলে তাৰ মানে এডমিট কাৰ্ড আহি গল আৰু তাৰো তাৰ মানে কিছুমান হেৰি আছিলে সেইবিলাকো তাৰ মানে হৈ আছে তাৰপিছত 3 নম্বৰ কথা সিআরপিএফৰ তাৰ মানে ট্ৰেডসমেনৰ যি হয় এতিয়া ফিজিক্যাল হৈ আছে সো আমাৰ যিটো আমাৰ নোডেল এজেন্সি হয় এবাৰ তাৰ মানে 2-3টা মান হেৰি হৈছে সো তাতেও তাৰ মানে অলপ সময় লাগিব সো সেইবিলাক কাৰণ হ'ব পাৰে ৰিজাল্ট নোহাৰ আৰু চাওক ৰিজাল্ট কি হয় আজি হলে আজি আহিব কালি হলে কালি আহিব তেনেকুৱা একো নাই ৰিজাল্টত তেনেকুৱা একো নহয় আৰু চাওক এতিয়া ৰিজাল্ট আহিবই কাৰণ আইডিবিপিয়ে যেটো নোটিস হেৰি কৰিছে এসএসসি লৈ সো ৰিজাল্ট আহি যাব আপোনালোকে ইমান টেনচন কৰিব নালাগে মই আগতে আপোনালোকক কৈছো আৰু এতিয়াও কম ৰিজাল্টৰ কাৰণে ইমান মাথা মাৰি থাকি লাভ নাই পুৰা ফিজিক্যাল হেৰি কৰি থাকক দাউৰি থাকক প্ৰেক্টিস কৰি থাকক ফিজিক্যালি ফিট থাকক যেতিয়াই নামাতক কিয় আপুনি মতাৰ লগে লগে যাই ফেলে যাতে 100% কোৱালিফাই হৈ আহিব লাগিব সেইটোৱে মই ভাবো ৰিজাল্ট যি হয় আজি আহিলেও আজিৰ পৰা আৰু বেছি সময় নাপায় কালি আহিলে কালিৰ পৰা বেছি সময় নাপায় মানে মোৰ কোৱা কথাটো হ'ল কি ৰিজাল্ট অহাৰ পিছত আৰু আপোনালোকে সময় নাপায় আৰু বহুতে কৈ আছে বহুত সময় পালো এতিয়া আমাক ৰিজাল্ট লাগে কিন্তু ৰিজাল্ট আহি যোৱাৰ পিছত আৰু আপুনি সময় নাপায় আৰু যি সকলৰ মাৰ্ক ভাল আছে তেওঁলোকে ৰিজাল্টৰ কাৰণে টেনচন কৰি একো লাভ নাই কাৰণ যি কেইটা দিন আপোনাৰ হাতত আছে আপুনি ভালদৰে হেতু উপভোগ কৰক ভালদৰে ঘুৰক খাওক লগৰীয়া হাতৰ লগত কাৰণ আপোনাৰ যদি মাৰ্ক ভাল আছে আপুনি ফুল কনফিডেন্স আছে যে আপোনাৰ ফিজিক্যাল মেডিকেল ভাল হ'ব আপোনাৰ যদি হেতু হৈ যায় ৰিজাল্ট আহি যায় হেতু আৰামছে হৈ যাব আৰু আপুনি জয়েনিং হ'ব লাগিব সো আৰু সময় নাপায় পিছত হেবিলাক হেৰি কৰাৰ সো হেতুৱে আপুনি যিমান হয় ফিজিক্যালি ফিট থাকক এনেকুৱা বেয়া কাম একো নকৰিব বেয়া কাম মানে বাইক সাইক তেনেকুৱা নচলাব কাৰণ মেডিকেলৰ কাৰণে ফিট হ'ব লাগিব এতিয়াৰ পৰাই আৰু মেডিকেলৰ ওপৰত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই থৈছিলো কি আপুনি কি টপিকৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব কি টপিকৰ ওপৰত আপোনাক উলাই দিয়াৰ পুৰা চান্স থাকে কিহৰ ওপৰত তাৰ মানে আপোনাক ডিসকোয়ালিফাই কৰাৰ চান্স থাকে আপুনি হেতু কেনেকৈ ঠিক কৰিব কেনেকুৱা কি কৰিলে ভাল হ'ব হেতু মই গোটেই ডিটেইলছত বুজাই দিছো যদি আপোনালোকে সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে যাই ফেলে চাই ল'ব আৰু যদি আপোনালোকৰ কিবা মনত কোৱেৰি থাকে তো মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে WhatsAppত আৰু মোৰ নম্বৰ কেনেকৈ পাব ডেসক্ৰিপচন বক্সত মোৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে ৰিপৰ্ট উইথ এইচপি শৰ্মা বুলি হেতু গ্ৰুপ আপোনালোকে জয়েন কৰি ল'ব তাৰ পৰা যাই ফেলে মোক মোৰ নম্বৰ লৈ ল'ব আৰু মোক ডাইৰেক্ট মেছেজ কৰি ফেলে আপোনালোকে খুদিব আৰু যিবিলাক ডকুমেন্টছৰ ডিটেইলছত তাৰ মানে মই আপোনালোকক এটা ভিডিঅ' বনাই দিম তাৰ মানে এতিয়া মই ইডব্লিউএছ বনালো চেন্ট্ৰেলৰ আৰু বহুতে তাৰ মানে মোক খুদি আছে কেনেকৈ বনাব কি কৰিব বা ওবিসিৰ চেন্ট্ৰেলৰ ফৰমেটখন কেনেকৈ বনাব এনএক্সআৰখন কেনেকৈ বনাব সেইবিলাকৰ ওপৰতো মই এটা ডিটেইলছ ভিডিঅ' বনাই দিম সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক যদি চেনেলত নতুন গাইছে আৰু যদি ভিডিঅ'টো ইনফৰমেটিভ পালে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় হিন্দ।